Hi guys, good morning. আৰু ৰাতিপুৱাতে মূৰ গা ধুই আহিলোঁ যিহেতু পূজা আছে আজি বিশ্বকৰ্মা পূজা। বৰ্ণালী নেনা ব্লগ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে নিশ্চয় ভাল পাব। আৰু আজি বাটৰ পৰাই আৰম্ভ কৰিছোঁ। এয়া মিষ্টাৰে গাড়ী ধুই আছে। বিশ্বকৰ্মা পূজাৰ কাৰণে গাড়ীখন আজি ভালকৈ ধোৱা হৈছে। কালি অলপ ধুলে কিন্তু সম্পূৰ্ণ নহ'লে আৰু সেইকাৰণে আজি এতিয়া ধুই আছে। ভিতৰখন ধোৱা হৈ গ'ল। আৰু আজি যিহেতু পূজা আছে তাৰ কাৰণে আপোনালোকে ব্লগটো প্ৰথমৰ পৰা লাষ্টলৈ চাই থাকিব। কি ফোন কাটি আছে? নাইকল পূজাৰ কাৰণে ফল কাটি আছে। পূজাৰ কাৰণে ফোন কাটি আছে। আপেল সিংহ তিয়হ নাৰিকল কল কাটি আছে। পূজাৰ কাম চলি আছে আৰু আমাৰ দেহাই দেখালেই মায়ে ফল মূল কাটি আছে আৰু মই এতিয়া বৰ্তমান দেহাৰ ভাত বনাই আছোঁ। তাৰপিছত আজি যিহেতু পূজা তাৰ কাৰণে আমি মানে আমাৰ ঘৰৰ গোটেইখিনি পৰিয়াল আমি লগ বনাই আছোঁ। দেহাটোকতো কিবা এটা খুৱাবই লাগিব, তাৰ কাৰণে মই দেহাৰ ভাত বনাই আছোঁ। আৰু এতিয়া মায়ে পূজাৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনি যোগাৰ কৰি আছে। দেহাই দেখালেই মানে মই মোবাইলটো লওঁতে মই দেখাম বুলি কিনে তাই দৌৰ দিছে আৰু তাৰপিছত তাই দেখুৱাই দিলে। আৰু তেনেহ'লে ভিডিঅ'টো চাই থাকিব, কেনেকৈ কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখা। হৈ কৰিব লাগিব ন। এতিয়া আমাৰ দেহাই গা ধুব। কোৱা এতিয়া মই গা ধুম। আৰু এতিয়া মই দেহাক গাটো ধুৱাই লওঁ, তাৰপিছত লগাই আছোঁ। আৰু এতিয়া আমি ওলাই ৰেডি। এয়া আৰু এইফালে দেহা। কেনেকুৱা লাগিছে কথা আকৌ? ভাল লাগিছে নে? আৰু এতিয়া অলপ চাহ বনাই খাই লওঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকোঁ। আৰু এইফালে পায়স ৰেডি হৈ গ'ল আমাৰ। চাওক, এইফালে গাড়ীত লগাবৰ কাৰণে মালা আৰু গামোচা ৰেডি কৰা হৈছে। এতিয়া ধূনা দি আছে। আৰু ইয়াত পূজা কৰি আছে দেউতাই। বতাহটো
আৰু এতিয়া গাড়ীত পূজা কৰি আছে, ফুট দি আছে। নচবা দেই সেইখিনি নাই হেৰি কৰি দিছোঁ যে এতিয়া গাড়ীত গামোচা লগাব। এয়া গামোচা বান্ধি আছে। আগৰ পুৰণি গামোচাখন কি কৰিলা? ভালে আছে। ফুলখিনি ক'ত, মালাটো ক'ত বান্ধি দিবা? ধৰা সেইটো চাইডে ধৰাচোন, জেগাত ধৰা, ফিট কৰা না বস্তুটো এনেকুৱা। আৰু আমাৰ গাড়ী সজাই হৈ গ'ল। এয়া এইফালে এনেকৈ ফুল লগাই দিছে, ওপৰত ষ্টিকাৰ লগোৱা আছে। আৰু ইয়াত ফুল লগোৱা গৈছে। ধূপ জ্বলাই আছে এতিয়া। খাবা আকৌ দিব কাকা আৰু পূজা শেষ হৈ গ'ল। এতিয়া প্ৰসাদ খালোঁ, লগতে পায়স খালোঁ। আৰু বহুত গৰম পৰিছে, যিখিনি বাৰু থুলমূলকৈ দেখাইছোঁ। আৰু এতিয়া দুপৰীয়া থাকিব আজি খিচিৰি। মানুহ আহিব এজন দুজন, ইমান বেছি নাই। আৰু এতিয়া বহুত বেছি গৰম পৰিছে যিহেতু কাপোৰ কানিখিনি অলপ সলাই লওঁ। আজি বহুত বেছি গৰম পৰিছে আৰু মই এতিয়া কাপোৰ সলাই ল'লোঁ। আৰু আলহীও আহিছে, আলহী মানে ওচৰৰে হয়। এতিয়া মানুহ আহিছে, এতিয়া প্ৰসাদখিনি দি লওঁ। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই। বাই বাই। বাই বাই।